বস্তু আছে আশা কৰোঁ আপোনালোকে ভালেই আছে আমি সকলোৱে আজি মানে ঘৰলৈ গৈ আছোঁ আমাৰ পোৱালি আছে ফেমিলিটোৱে গৈ আছোঁ আমি গাড়ী ভাড়া কৰি এইপিনে আমাৰ মা ওলাই এইপিনে নিচাটো এইটো আমাৰ পোৱালিটো তাৰপৰা আমাৰ গণ মইনা এইটো আমাৰ ডাঙৰ ৰিজাৰ্ভ গৈ আছোঁ এতিয়া খাই বৈ মাল পানী আজিকালি নিষিদ্ধ কৰিছে গতিকে মালটো খোৱা নহ'ব ভাত পানীকে ভালকৈ খাই মেলি আৰু গুচি আহিবা দেই ঠিক আছে আহি আমি ৰিজাৰ্ভখন পাৰ হৈ সক্ষম হৈছোঁ আৰু 17 মিনিট লাগিলে 17 মিনিট লাগিলে ৰিজাৰ্ভখন পাৰ হওঁতে এয়া থান হয় এখন কৃষ্ণ ভালে কুশলে পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি পাছালিত সোমাইছোঁ আৰু দুষ্ট আহি আমি ট্ৰিপলিং পাৰ হৈ আহিলোঁ নেটৱৰ্কত দেখাব নোৱাৰিলোঁ গতিকে আৰু मुझे पता था कि बुखार सब चले के आई আছে এখন মানে फोटो है ना ये ले तो हमारा कांदू बाबा गगल हवाला तो ये কি লাগি আছে মাথা কি লাগি আছে এই পাছফালে ও এটা এরকম চুলিয়ে নাই দেখোন এরকম কি লাগিলে বগাকে নহয় ভয় লগা আখৰ লিখিব দিছিলেতো সেইকাৰণে বুঢ়াটোৱে নাম বিচাৰি দিলে ভূপেন হাজৰিকা মামুনি আকৌ ভাস্কৰ চকনা আমি ডেলিভাৰী পাই গ'লোহি মানে নদী কাষৰ পাথৰ জমা কৰি থৈছে তো গুৱাহাটীৰ কাৰণে পাই গ'লোহি ডেলিভাৰী ইয়াত দেখিছেনে বাৰু আমাৰ এইখনেই হ'ল আমাৰ দিচাং নদী দিচাং নদী কাষত এইডোখৰ মানে কি হ'ল ইমানে মানে খহি যায় চৰকাৰে বনাই ভাগৰি গৈছে এতিয়া মানে পাথৰ দিছে নদী কাষত গোৱা মানে নখহিবলৈ কিন্তু একো লাভ হোৱা নাই গোৱা খহিয়ে গৈছে কিনো মানে হেৰি কৰিছে ইয়াত যদি এখন ভালকৈ যদি অভাৱী কিবা তেতিয়া যদি ৰখিব আৰু আমাৰ মানে এতিয়া কিমান টকা খৰচ কৰিছে চৰকাৰে ইয়াত মানে ফাইদা হোৱা নাই কিন্তু কম আৰু দুখৰ ভিতৰত আমাৰ এই ৰাস্তাটো পূৰা সমস্যা হয় এনেকৈ আৰু গৈ আছোঁ আৰু পাৰ হৈ এতিয়া আমি গৈ ঘৰ পামগৈ আৰু নাই অলপ দূৰ আছে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক যদি আৰু মোৰ চেনেলটো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেলেগ অন্তত দবাই দিব কাষতে থকা আৰু লাইক শ্বেয়াৰ কিবা কিবি কৰি দিব আৰু পাৰিলে মানে আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ ভুলতো নাপাহৰিব দেই বন্ধুসকল আমি এতিয়া পাই গৈছোঁ এইপিনে আমাৰ এইফালে এতিয়া গৈ আছোঁ আৰু কিনো এইফালে দেখিছেনে বাৰু এখন বগৰী স্কুল বুলি কয় বগৰী স্কুলৰ আগফালে মানে এনেকুৱা হৈ গৈছে এতিয়া আগফালে কচু বাৰী পাতি দিছে পিছফালে স্কুল আগফালে কচু বাৰী পাতি দিছে এনেকুৱা হৈছে এনেকৈ আৰু এখন নৱনী জাতীয় আদৰ্শ বিদ্যালয় এনেকৈ পাৰ হৈ আৰু প্ৰথম গলিটোৱে সোমাই দিম আৰু আমি আমাৰ ঘৰলৈ যাবলৈ কি কয় এতিয়া আমি এইপিনে গৈ আছোঁ ৰাস্তাতে সোমাই দিম ৰাস্তাতে সোমাই দিম সোমাই গৈ মানে আৰু পামগৈ আৰু বেছি নাই পাইছোঁ এইটো হ'ল আমাৰ চাৰিআলি বুলি কয় এই চাৰিআলি দি মানে এইফালে সোঁহাতে সোমাই দিম আৰু এইফালে সোমাই দিম সোমাই দিছোঁ
চিলাই কৰি আৰু বেছি দূৰ যাব নালাগে আৰু খুব বেছি অকণমান দূৰ মাথো আমাৰ কণ মইনা কেনেকে নাচি আছে এনেকৈ চাওক না আৰে বহুত দিনৰ মূৰত ঘৰ আহিছে আইতাকৰ ওচৰলৈ না কণ মইনা এয়া আহি আছো পামগৈ এতিয়া আৰু কিমান দূৰ আৰু বেছি দূৰ নাই আৰু পালোহিয়ে বুলিয়ে ক'ব পাৰি ইমান দূৰ যেতিয়া আহিলে তিনিচুকীয়া জিলাৰ পৰা এতিয়া আৰু কিনো ক'ম আৰু পালোহিয়ে গৈ আছো ইমান দেৰি লাগিছে নেকি এইয়া দেখিছেনে পাইছোহি এতিয়া সোমাই দিম দিয়া আমি সোমাই দিম এইটোৱে আৰু মানে সোমাই দিছোঁ দেখিছে কি কম আৰু ভঙা জুপুৰিটো আৰু আছে আৰু এয়া বতৰ কেনেকুৱা আৰু ঘৰো ঠিক কৰিব পৰা নাই কিন্তু কম আৰু দুশ বিলৈ বতাহ ধুমুহাই সকলোৰে আপোনালোকৰ দেখিছে নাই গোটেই তিনিজন ব্যয় লগ খাই আৰু কেনেকুৱা ফূৰ্তি কৰিছে এইজনে হ'ল আমাৰ ড্ৰাইভাৰ নিচাটো এইজন হ'ল দেউতা এইজন হ'ল মোৰ নিজৰ দেউতা এইজন একো পিন্ধা নাই যে গেঞ্জি চেঞ্জি পিন্ধা নাই এইজন হ'ল মোৰ নিজৰ দেউতা অকণমান মানে দুৰ্বল হৈ আছে অলপ বেমাৰ আমি ঘৰৰ পৰা উভতিলোঁ আৰু বেছি দেৰি থাকিবলৈ মানে হেৰি নহ'ল আমি থাকিবলৈ যোৱা নাছিলোঁ তো গাড়ী মানে লৈ যোৱা হৈছিলে যে গতিকে মানে আমি ঘূৰি আহিলোঁ আৰু মানে ভিডিঅ' ইমান দীঘলীয়া নকৰোঁ গতিকে লৈ মানে ভিডিঅ' ইমান কৰা নাই আৰু মানে লগতে মানে ছাগলী লৈ আহিলোঁ এয়া মাকে পুত্ৰ খাচী হেৰি পথাৰ এটা আছে লৈ আমাৰ এই ছাগলী চুৰটো আহিলোঁ একদম মানে ডেকিত ভৰালেই আগতীয়াকৈ কিন্তু কম আৰু এইটো দিছ নাই এইটো এয়া দেখিছেনে আপোনালোকে এয়া হ'ল মোৰ মা ওচৰত কাষত বৰমা হ'ল এজনী আমাৰ জানমণি এজনী হ'ল মোৰ ছোৱালীজনী দুইজনী বাইক ভনীয়েক দেখিবলৈ একে লাগিছে নেকি বাৰু কওকচোন বাৰু আপোনালোকে আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক এটা আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব বুলি আশা ৰাখিলোঁ আপোনালোকলৈ